হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ খবৰ ভাল। পুনৰ আহিলোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আজি আপোনালোকক সগা কেনেকৈ প্ৰস্তুত কৰে, সগা কেনেকৈ নিৰ্মাণ কৰে অকণমান দেখুৱাওঁ। আহকচোন চাওঁ ভিডিঅ'টো শেষলৈকে। ধৰ্মীয় কাম কাজত ব্যৱহাৰ হোৱা এই ঠগা আমাৰ নিজৰ ঘৰতেই দেউতাই কি সুন্দৰকৈ নিৰ্মাণ কৰি আছে চাওকচোন। ঠগা এখন ঘৰ এখনত সকলোৱে বৰ প্ৰয়োজনীয় বস্তু, কিয়নো ঘৰ এখনত যিহেতু ধৰ্মীয় কাম কাজবোৰ মাজে সময়ে চলিয়ে থাকে। সেইবাবে মোৰ দেউতাই ঘৰতে নিজ হাতে নিৰ্মাণ কৰি উলিয়ালে এই ঠগা দুখন। এই ঠগা নিৰ্মাণ কৰিবলৈ হ'লে 1.5 ইঞ্চি তক্তা এখন লাগিব, বহল প্ৰায় 8 ইঞ্চি হ'ব লাগিব আৰু দীঘলে প্ৰায় 10 ইঞ্চি হ'ব লাগিব। এচটা কাঠকে দুফাল কৰি লক ছিষ্টেমত কাটি লক বনাই দিয়া হয়। কোনো কব্জা ইউজ নকৰাকৈ কি সুন্দৰকৈ